এজনী নাৰী হিচাপে মই নাৰী সমাজৰ কাৰণে মই বেছিকৈ কাম কৰিম বুলি মই ভাবিছোঁ আৰু লগতে মাতৃ হিচাপে মই যুৱ সমাজৰ কাৰণেও কাম কৰি যাব বিচাৰোঁ। আমাৰ আগন্তুক নিৰ্বাচনত আপোনালোকে দলে দলে চবেই ভোট কৰিব। যোৱাবাৰ যেনেকৈ কৰিছিলে আমি নিগেটিভ ৱে ল'ব নালাগে যে যোৱাবাৰ বহুতে আমাৰ থাকে মাছাৰৰ ভোটৰ সময়ত অলপ কম ভোট পৰিছিলে, আমি চবে জানো। এইটো পজিটিভলি আমি এতিয়া ল'ব লাগে, যিহেতু মানুহ হৈছে মানুহৰ এটা ভয় থাকে সদায়, মই বুজি পাওঁ। যোনে ৰুলিং পাৰ্টি থাকে তেখেতৰ লগত চবেই গুচি যায়, কিন্তু আপোনালোকে দেখিছে যে হাগ্ৰামা মহিলাৰীয়ে পাৱাৰত নাথাকিও নিজৰ যি মনোবল সেইটো কেতিয়াও শেষ হ'ব দিয়া নাছিলে। সেইকাৰণে তেখেতে আকৌ গভৰ্ণমেণ্ট কৰিছে, কাৰণ আজিৰ বৰ্তমান কাইলৈ ভৱিষ্যত। যদি আমি নিজৰ জেগাখন ভাল নকৰোঁ, কাইলৈ আমাকে দোষাৰোপ কৰিব যে আপোনালোকে ইমান শিক্ষিত মানুহ হৈ থাকোঁতে কিয় আমাৰ জেগাখন এনেকৈ হৈ গ'ল। গতিকে আজি মই কিয় হ'ব বিচাৰোঁ যাতে আমাৰ ভৱিষ্যত অহাকালি ভাল হয়। সকল আৰু আমাৰ যুৱ প্ৰজন্মৰ নেত্ৰীসকল আৰু নেতাসকল, মই চবকে আপোনালোকক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি আমাৰ আগন্তুক বিধানসভা ইলেকশ্যনৰ প্ৰথমটো কেম্পেইন মই ব্লকৰ লগত কৰিছোঁ। ইয়াৰ আগতেও মই আপোনালোকৰ ইয়াতে আহিছিলোঁ টিকেট পোৱাৰ আগতে। আপোনালোকৰ বিপুল সঁহাৰি আৰু মোক মৰম যি যাচিলে সেইটোৱে মোক আপ্লুত কৰিছিল। আজি আকৌ তাৰ দুগুণ মানুহ আহি পেলাই আপোনালোকে সঁচাকৈ মোক ছাপোৰ্ট কৰাৰ কাৰণে মই অশেষ ধন্যবাদ যাচিছোঁ। আমাৰ BPF পাৰ্টিটোৱে হৈছে এটা পাৰ্টি য'ত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী একেলগে আমি আছোঁ আৰু শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি আমি চবকে আঁকোৱালি ল'ব সক্ষম হৈছোঁ। আৰু আমি যেনেকৈ তেখেতে কথা দিছিলে, যেনেকৈ তেখেতে ৰাইজৰ সমৰ্থন বিচাৰিছিলে তেখেতে পাইছে আৰু তেখেতেও উপযাচি আপোনালোকক দিছে। যেনেকৈ কৈছিলে 5টা গেৰেণ্টি তেখেতে দিছিলে আপোনালোকক, সেই 5টা গেৰেণ্টি আজি আমি আখৰে আখৰে পালন কৰাটো মই দেখিছোঁ। গতিকে তেখেতৰ নেতৃত্বত আমি হতাশ হ'বলগীয়া একো নাই, আমি পাইহে আছোঁ। আৰু তেখেতৰ যিমান দিন থাকিব মই জানো তেখেতে BTC পাৰ্টিৰ কাৰণে কৰি যাব। ইয়াতে কোনো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে সৰ্বাংগীন উন্নতিৰ কাৰণে তেখেতে কাম কৰি যাব। আজি ময়ো BPFৰ কেণ্ডিডেট হৈ আপোনালোকক কথা দিছোঁ, তেখেতৰ আদৰ্শ মতে মই চলিম, তেখেতৰ নীতি মতে মই চলিম আৰু আপোনালোকৰ সা সুবিধা, আপোনালোকৰ যি সমস্যা সেইটো সমাধানত তেখেতৰ হাতত হাত ধৰি আগুৱাই যাম। মই যোৱাবাৰ আহোঁতে মই নিজেও দেখিছোঁ আৰু আমাৰ ইয়াৰ পৰা ডিমাণ্ড আছিলে, আমাৰ ইয়াৰ উচ্চ শিক্ষাৰ কাৰণে সুবিধাটো নাই, স্কুল আছে কিন্তু হায়াৰ ছেকেণ্ডাৰী স্কুল নাই। মই কথা তেতিয়াও দিছিলোঁ, মই আজিও কওঁ যে মই ইয়াতে MLA হোৱাৰ পিছত মোৰ সমষ্টি যিহেতু এইটো হ'ল আমাৰ দেৱৰগাঁও সমষ্টিৰ 20টা প্ৰাইমাৰী, চালাকাটিৰ 7টা প্ৰাইমাৰী, বনৰগাঁৱৰ 5টা প্ৰাইমাৰী মিলি পেলাই 3 নং কোকৰাঝাৰ ST সমষ্টিটো হৈছে। এই গোটেইখিনি মই সুচাৰুৰূপে কাম কৰিব চেষ্টা কৰিম। মই যিমান পাৰোঁ দিনে ৰাতিয়ে মই কষ্ট কৰিম, যিহেতু মই জানো যে MLA এটা হ'লে বহুত ডাঙৰ এটা দায়িত্ব, সেই দায়িত্বটো মই আখৰে আখৰে পালন কৰিম। ইয়াতে মই দেখিছোঁ খোৱা পানীৰ অভাৱ, ইয়াতে মই দেখিছোঁ স্কুল কলেজৰ অভাৱ, ইয়াতে মই দেখিছোঁ স্বাস্থ্যৰ কাৰণে অভাৱ, ৰাস্তাৰ কাৰণে অভাৱ, গৰাখহনীয়াৰ প্ৰব্লেম আছে, আমাৰ নদীখন গাঁওখন ধ্বংস হ'ব ধৰিছে। গতিকে এইবিলাক মই চাম স্পেচিয়েলি। আৰু তাৰ লগতে যিহেতু আমাৰ এইটো বৰ্ডাৰ এৰিয়া, সেই বৰ্ডাৰ এৰিয়াটো আমাৰ মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুত ইম্পৰ্টেঞ্চ লয়। গতিকে মই MLA হোৱাৰ পিছত চেণ্ট্ৰেলৰ লগত মই সহযোগ কৰি পেলাই যাতে আমাৰো এই বৰ্ডাৰ এৰিয়াটো ডেভেলপ হয়, ইয়াতে ডাঙৰ ডাঙৰ অনুষ্ঠান হয়, যাৰ কাৰণে মানুহবিলাক পৰ্যটনবিলাক ইয়াত আহিলে আপোনালোকৰ কাৰণে অৰ্থনৈতিক অৱস্থা ভাল হ'ব। গতিকে মই এইটো চেষ্টা কৰিম আৰু লগতে সমন্বয় আৰু ঐক্যতাৰে ইয়াতে যাতে বাস কৰিব পাৰে
সকলোৱে মিলিজুলি সেইটো মই লক্ষ্য ৰাখিম আৰু আগন্তুক দিনত আপোনালোকৰ সমস্যাবিলাক সমাধান কৰাত মই 100% আপোনালোকক দিম। আজি যেনেকৈ আপোনালোকে মোক সমৰ্থন কৰিবৰ কাৰণে দলে বলে ওলাই আহিছে, আমাক BPF পাৰ্টিক ছাপোৰ্ট কৰিছে, ময়ো MLA হৈ পেলাই আপোনালোকক সদায় ছাপোৰ্ট কৰিম। মহিলাৰ ক্ষেত্ৰত, মহিলা সবলীকৰণৰ ক্ষেত্ৰত, যুৱ সমাজৰ উন্নতিৰ ক্ষেত্ৰত, নিবনুৱা সমস্যাৰ ক্ষেত্ৰত, বৃদ্ধ মানুহৰ আঁচনি, বিভিন্ন আঁচনি য'ত আমাৰ বৃদ্ধ মানুহবিলাকে বেমাৰত পৰে, কেনেকৈ আমি ফ্ৰী ইহঁতক চিকিৎসা কৰাব পাৰোঁ সেইবিলাক মই চাম আৰু নাৰী সুৰক্ষাৰ ক্ষেত্ৰত মই বেছি কনচেনট্ৰেট কৰিম। গতিকে এজনী নাৰী হিচাপে মই নাৰী সমাজৰ কাৰণে মই বেছিকৈ কাম কৰিম বুলি মই ভাবিছোঁ আৰু লগতে মাতৃ হিচাপে মই যুৱ সমাজৰ কাৰণেও কাম কৰি যাব বিচাৰোঁ। কাৰণ আজিৰ বৰ্তমান কাইলৈ ভৱিষ্যত, যদি আমি নিজৰ জেগাখন ভাল নকৰোঁ, কাইলৈ আমাকে দোষাৰোপ কৰিব যে আপোনালোকে ইমান শিক্ষিত মানুহ হৈ থাকোঁতে কিয় আমাৰ জেগাখন এনেকৈ হৈ গ'ল। গতিকে আজি মই থিয় হ'ব বিচাৰোঁ যাতে আমাৰ ভৱিষ্যত অহাকালি ভাল হয়। যিয়ে নহওক, আমাৰ আগন্তুক নিৰ্বাচনত আপোনালোকে দলে বলে চবে ভোট কৰিব। যোৱাবাৰ যেনেকৈ কৈছিলে, আমি নিগেটিভ ৱে ল'ব নালাগে যে যোৱাবাৰ বহুতে আমাৰ হাগ্ৰামা ছাৰৰ ভোটৰ সময়ত অলপ কম ভোট পৰিছিলে, আমি চবে জানো। এইটো পজিটিভলি আমি এটা ল'ব লাগে, যিহেতু মানুহৰ এটা ভয় থাকে সদায়, মই বুজি পাওঁ। যোনে ৰুলিং পাৰ্টি থাকে তেখেতৰ লগত চবেই গুচি যায়, কিন্তু আপোনালোকে দেখিছে যে হাগ্ৰামা মহিলাৰীয়ে পাৱাৰত নাথাকিও নিজৰ যি মনোবল সেইটো কেতিয়াও শেষ হ'ব দিয়া নাছিলে। সেইকাৰণে তেখেতে আকৌ গভৰ্ণমেণ্ট কৰিছে।